যেতিয়া নিজানত বহি থাকোঁ অকলে, তেতিয়া ভাবি থাকোঁ যে জুবিনে যিটো এটা সুৰৰ ধাৰাটোৰ এটা গানৰ যি এটা ধাৰা আছিলে সেইটো চেঞ্জ কৰিছিলে, নহয়নে বাৰু? গতিকে তাৰপিছত আমাৰ সেই গানবোৰে আমাৰ বুকুত থিতাপি ল'লে, আমাৰ শিৰে শিৰে আমাৰ তেজে তেজে প্ৰবাহিত প্ৰতিটো গান আমি ক'ৰবাত বাজিলেও এনেকুৱা লাগে এইটো জুবিনে গোৱা গান। আমি জুবিনৰ সুৰৰ সৈতে ইমানেই চিনাকি হৈ গৈছিলোঁ, প্ৰতিটো গান প্ৰতিটো শব্দৰ। গতিকে এতিয়া এনেকুৱা লাগে যে যেনেকৈ আমি মায়াবিনী ৰাতিৰ বুকুত প্ৰাৰ্থনা নিচিনাকৈ গাই থাকোঁ, দুচকুৱে চকুৰ পানী বৈ আহে, যেনেকৈ আমাৰ মায়াবিনী ৰাতিৰ বুকুত প্ৰাৰ্থনালৈ এটা প্ৰাৰ্থনা বুলিয়ে মানুহে এতিয়া গাবলৈ লৈছে মায়াবিনী ৰাতিৰ বুকুত। গতিকে এনেকুৱা কাৰ সুৰে আমাক আকৌ সুৰৰ ধাৰাটো কেনেকুৱা সৃষ্টি হ'ব, কাৰ সুৰ আমাৰ তেজত ব'ব, কাৰ সুৰ আমাৰ শিৰে শিৰে ব'ব। সকলো শিল্পীকে ভাল লাগে, তেওঁলোকে ইমান কষ্ট কৰে, তেওঁলোকৰ বহুত প্ৰিয়, সকলো শিল্পীয়ে প্ৰিয়, কিন্তু জুবিন আছিল অনন্য। তাৰে প্ৰতিফলন আজি জুবিনৰ কাৰণে ইমান মৰম, সেইটো স্বীকাৰ কৰিবই লাগিব। আপোনালোকে ভাবে নাই বাৰু এইটো কথা?